হেল্ল' এভৰিৱান, বহুত বেছি ঠাণ্ডা। ৰাতিপুৱা শুই উঠিছোঁ আৰু মটৰৰ পানী ইমান বেছি ঠাণ্ডা, তথাপিও গা পা ধুই ৰেডি হ'লোঁ। মই এতিয়া যাওঁ শিৱ মন্দিৰলৈ। আমাৰ গাঁৱৰ ওচৰতে এটা দৌল আছে, সেইটোত বহুত বেছি ধুনীয়াকৈ শিৱৰাত্ৰি পতা হয়। কিন্তু বৰ্তমান মই এতিয়া গাঁৱত নাই, গতিকে যদি গাঁৱত থাকিলোহেঁতেন আপোনালোকক নিশ্চয় ধুনীয়াকৈ দেখাব পাৰিলোহেঁতেন। তথাপিও উপায় নাই। আজি ৰুমৰ কাষতে এটা মন্দিৰ আছে, সেই মন্দিৰটোলৈকে যাওঁ, আপোনালোকক দেখাওঁ ব'লক। এয়া ভণ্টি মই ওলাই ল'লোঁ ৰাতিপুৱাই। ইমান 7টা বজাতে ইয়াত আমিয়ে সোনকালে আহিলোঁ ন। মোৰ ঘৰটোত এতিয়া ইমান পৰ চাগে বহুত কিবা কিবি হ'ব। এইটো শিৱ মন্দিৰ নহয়, কালী মন্দিৰ হয় নহয়, সেইটো কাৰণে আমি শিৱ মন্দিৰ গৈছিলোঁ, কিন্তু নুখুলিলে কাৰণে এতিয়া বেলেগ শিৱ মন্দিৰ বিচাৰি গৈ আছোঁ। কিমান হয় ন?